Welcome to my YouTube channel Assam Blog 46 to আপোনালোক স্বাগতম জনালো অন্য এটা নতুন ভিডিঅ' লৈ তো গাইস সকলোৰে খবৰ ভালে হ'ব এই গৰমত খিজা গৰমত কি কম আৰু মানে তো আজি যাম অলপ গুৱাহাটী তো এটা নিজৰা আছে তো মজাকে যাম তো মুন্না এটা ৰখি আছে মই আজি ব্লগটো ষ্টাৰ্টিং কৰিলো ঘৰৰ পৰা মানে মোৰ ঘৰৰ পৰা তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আন্ধাৰ হৈ গ'ল দেখোন গাইস কি কম মানে এফালৰ পৰা পোহৰটো আহি আছে তো সেইকাৰণে আন্ধাৰ দেখা পাইছে মানে সেইফালে ঘূৰাই দিছিলোঁ মোবাইলটো তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব আৰু নতুন ফেমিলিগিলাক আহা ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো টিপি দিবা তো বলক আমি যাই থাকোঁ আপোনালোকক দেখাই আছোঁ চাৰিআলি তিনিআলি পাই গ'লোঁ পূৰা মজা চাৰিআলি তিনিআলি তো গাইছ সেইফালে মুন্না ঐ মুন্না তো মুন্না আহি গ'ল আৰু এটা আছে আমাৰ লগৰ ছোৱালী শিকিবা আনবা গৈছি গাইছ তো মজা জানেকি পুৰা ফাটাফাটিত চাই লোৱা পুৰা একদম কি ক'ম গলি যাব লাগিব গলি গেলোৱে আৰু উপায় নাই আৰু কি ক'ম আৰু তো পুৰা দেখিছা নাই ঘামে ঘাম উপায় নাই ভাই কেনে গৰমে ভাই মৰি গ'লোঁ মই তো যাই থাকোঁ আপোনালোকক দেখা আছোঁ মজাকৈ তো চুলি দেখিছা নাই গাইছ হেলমেট মাৰোঁতে চুলি চেচ তো দেখা আছোঁ আপোনালোক চাই থাকিব মজাকৈ তো যাই থাকোঁ আপোনালোকে গৰমত কি কৰিব লাগে ঘৰত বহি পেলাই ইউটিউবটো ওলাই পেলাই আছাম ব্লগ 46 বুলি মাৰি পেলাই ভিডিঅ'টো চাই থাকিবা আমি দেখাই আছোঁ আপোনালোকক মজা প্লেচ আজি মানে অন্য এটা প্লেচত যাম অন্য এটা নিজৰাত যাম এই প্লেচ নহয় নিজৰা ৱাটাৰফল আমাৰ আৰু বুলিছি নিজৰা বুলি নকওঁ ৱাটাৰফল বুলি কয় এইটো বাবাক চিনি পাইছা না এইটো বাবাক দেখা পাবা আমাৰ লগত আজি বাই তো যাই থাকোঁ নামটো কৈ দিয়া বাবা সাব্বিৰ আহমদ আহমদ নহয় আহমদ সাব্বিৰ ভাই তো যাই থাকোঁ গাইছ দেখা আছোঁ আপোনালোক ভিডিঅ'টো মজাকৈ চাই থাকিবা পুৰা যাই আছোঁ আমাৰ এতিয়া তো ই মোৰ লগত উঠিলে মুন্না পিছত আহি আছে ইয়া তো আগতে আৰু দাদা দুটা আহিছে দাদা দুটা গ'ল তো আমি যাই আছোঁ বৰ্তমান মুন্না ইয়া ফালাফালি দি আছে তো গৰমো ফালাফালি তো বেলেগ এটা নিজৰত যাই আছোঁ তো দেখাই আছোঁ আপোনালোকে মজাকৈ চাই থাকিব এনজয় হ'ব আজি গাইছ এনজয় মজা এনজয় হ'ব কি দেখাইছা ভালকৈ দেখাবি এইটো কাটিমে তো গাইছ কাটবা দিছি মই কাটাত চিষ্টেম নাই মই চব দেখাম তো আণ্ডাৰ পেণ্ট পিন্ধাও দেখাম তো যাই থাকোঁ আপোনালোক দেখা এটা প্লেচত ৰখি গ'লোঁ পুৰা মজাকৈ তো এফালে আছে আমাৰ কাকা তো মুন্নাৰ কাকা হয় মোৰো কাকা হয় এখন তাৰপৰা ৰাজাকা বোলে নামৰ ছোৱালী এটা নতুনকৈ জইন হ'ল আমাৰ লগত তো ৰাজাকা হাই বুলি দি একবাৰ তো এফালে মুন্না আছে আমাৰ বাবা মুন্না আজি এৰি থৈ হৈছে গাইছ মোক এৰি অহা নাছিলোঁ মানে ই লগৰ ছোৱালী এটাক মানে তাক উঠাব আহিছিলে তো যাই থাকোঁ আৰু কেইঘণ্টামান লাগিব মুন্না 2 ঘণ্টা লাগিব প্লেচ চাই থাকা ক'ত মেঘালয় বৰ্ডাৰ মানে মেঘালয় বৰ্ডাৰত গ'লে যাব লাগিব একদম মজা লাগিব গাইছ মজা প্লেচ একদম যাই থাকিম দেখা আছোঁ আপোনালোকক তো প্লেচটো চাওঁ না গাইছ কি মজা লগা প্লেচ তো ডেভিল আছে মোৰ লগতে আজি ডেভিল থাকে মোৰ লগত চাই লোৱা বঢ়িয়া ৰাস্তা চবফালে তো যাই থাকোঁ আপোনালোকক দেখাই আছোঁ পূৰা যাই আছোঁ আৰু এইটো কৰিছে এতিয়া আমি সোমালোঁ মানে মেঘালয় আণ্ডাৰত মানে চাওক না কি মজা প্লেচ ভাই আল্টিমেট ৰাস্তাটো চাওক না ওপৰত দেখি চাওক কি মজা লাগছে ভাই বাপৰে বাপ কেনে জংঘল হে গাইছ গাইছ কেনে জংঘল একদম মজা গাইছ এফালে ভাগ চাগ নোলালি হ'ল আৰু আমি যাই আছোঁ মোৰ টেনশ্যন নাই দোষ বন্ধুসকল মোৰ গাড়ী বেছিতে ভাগ ফলাই যাম একদম টেনশ্যন নাই যাই আছোঁ এনেকৈ মজাকৈ টাৰ্ণিংবিলাক গাইছোঁ সৰু টাৰ্ণিং একদম তাৰমানে কি টাৰ্ণিং কি কবি আৰু একদম উপায় নাই আৰু এনেকৈ বাপৰে বাপ শ্বিলঙৰ ৰাস্তাত চাইকো এইটো ৰাস্তা বেছি ডেঞ্জাৰ হে কি
ক'ম আৰু বাপৰে বা চাই লওক ওপৰৰ ফালে চাওক মেঘৰ ভিউ এইফালে জংঘলৰ ভিউ এইফালে আমাৰ ভিউ পুৰা গৰমত মানে গলি সিঁচি মৰি গৈছোঁ গাইছ তেওঁ আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ তো গাইছ নতুন যিবিলাক আহে মানে বেলেগ একো কৰিব নালাগে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবা আৰু আমাৰ ভিডিঅ' বহি পেলাই চাই থাকিবা মজা প্লেচ দেখাম আজি বন্ধু বান্ধৱীসকল চাই থাকা জেগাত ৰখি গ'লোঁ পুৰা মজাকৈ তো কি মই তাৰমানে হেলমেট মাৰি আছোঁ আৰু এফালে চাওক না গাইছ কি মজা প্লেচ পথাৰ সেউজীয়া পথাৰ তো গাইছ মই দেখাই আছোঁ আপোনালোকক এনেকুৱা কমেই দেখা পায় পুৰা মজাকৈ তো এইফালে ৰাস্তাটো চাই লওক আৰু এফালে মই দাউৰি আছোঁ গাইছ পুৰা দাউৰি একদম পুৰা ফালে দাউৰি গাইছ কি ক'ম আৰু মজা তো চাই দিয়ক ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক আৰু বস্তু তো মজা লাগিব আজি তো গাইছ চাওক কি কিউট এক্সিলেণ্ট এইফালে ফটো মাৰা আমাৰ কৰি আছে তো চাই লওঁ দেখাই আছোঁ আপোনালোকক তো চাই থাকা তো গাইছ মানে কি হ'ল আমি এনেকৈ বাইক লৈ পূৰা যাই আছোঁ মজাকৈ তো এনেকৈ বহুত ৰাস্তাবিলাক গাইছ পূৰা মানে বহুত পাকোৱা পাকি আৰু এফালে বহুত জংঘল বহুত মানে ভিতৰৰ ৰাস্তা আৰু গাইছ কি ক'ম আৰু একদম মানে জংঘলৰ ভিতৰে আমি যাই আছোঁ তো মুন্নাহঁতে মোক এৰি থৈ গ'ল মই কি কৰিম মই পিছে ভিডিঅ' বনাই যাই আছোঁ সিহঁতে মোক এৰি থৈ গ'ল সিহঁতৰ পিক আপে বেলেগ তো গাইছ এনেকৈ যাই থাকোঁ আপোনালোকক মজা আজি বস্তুবিলাক পূৰা একদম এনজয় বোলা বস্তুবিলাক দেখাম তো আপোনালোকে বহি পেলাই ঘৰত চাই থাকিবা ভিডিঅ'টো এনজয় লৈ আৰু কি ক'ম আৰু গাইছ আপোনালোকৰ ভিডিঅ'টো চাই থাকিবা ফাইনেলি আহি পালোঁ জাগা মেইন লোকেশ্যন তো এফালে নিজৰা চাই লোৱা মজাকৈ তো পূৰা ডেন্স কৰিম আজি পানীৰ মাজত তো মুন্না কি ক একদম ডেন্স কৰিম গাইছ পূৰা ফালি ডেন্স কৰিম তো আপোনালোকক দেখাই থাকিম মজাকৈ তো চাই থাকিবা ভিডিঅ'টো এনজয় লৈ তো দেখাই আছোঁ আপোনালোক তলত যাই পেলাই তো চাই থাকা ভিডিঅ'টো ফাইনেলি আহি পাওঁ এতিয়া তলত নুমিম আৰু ওলাই গাইছ পূৰা খাৱা লোৱা লৈ আহিছোঁ পূৰা চেম্পু পূৰা ক্লিয়াৰকৈ লৈ আহিছোঁ পানী বটল পূৰা মজাকৈ আমি বেলেগ বস্তু একো নাখাওঁ পানী বটল লৈ আহিছোঁ পূৰা তো নুমিম পূৰা চাউণ্ড চাওক কি মজা চাউণ্ড দেখা আছোঁ আপোনাক ভালকৈ নিজৰাটো চাই থাকে চাওক না কি মজা নিজৰা ভাই আল্টিমেট মজা দেখা আছোঁ আপোনাক চাই থাকিবা লৈছোঁ এইগিলা খাৱা বস্তু লৈ আহিছোঁ পূৰা মানে ভৰ্তি কৰি লৈছোঁ বেগ এফালে মুন্না পূৰা গা কাপোৰ ফুলকাই ল'লে এফালে গা ধুই আছে দাদাহঁতে পূৰা মজাকৈ তো পূৰা খাম আজি এনজয় কৰিম গাইছ পূৰা পাতা পাতি তো মই পূৰা চশমা মাৰি লওঁ গাইছ অলপ হেমচাম বহেন হৈ যাওঁ তো এফালে বাপা এই আগল ওপৰত এফালে চাই লোৱা কি মজা নিজৰা তো মিনিমাম 400 কিলোমিটাৰমান আহিলোঁ পূৰা এনজয় কৰি গা ধুই যাব ধৰিছে তই গাইছ মুন্নাক চশমা লাগে বোলে এনেকৈ থাকোঁ এতিয়া যামগৈ কাপোৰ সলাম সলাই পেলাই গা ধুম পূৰা মন যায় এনজয় কৰিম মন যায় তো চাই থাকা কি ক'ম আৰু মানে মজা লাগিছে মজা লগৰ লগত এনেকৈ মানে মই গাইছ ফাইনেল সঁচা কথা কওঁ মই মাত্ৰ 500 টকা এটা লৈ আহিছিলোঁ আজি 500 টকা লৈ পেলাই এনেকুৱা এনজয় তো বেছি পইচা চইচাও লৈ অহা নাই হেৰিও কৰা নাই তো লগৰ লগত এনজয় বেলেগ 100 বছৰ জীয়াব নাংগে গাইছ একফালে কাফি মানে এক টাইমে কাফি এনজয় কৰা তো আপোনালোকে বুজিয়ে পাব চব বুজি পোৱাই ল'ৰা আজিকালি আৰু গমে পাব আৰু আহিব সুধিলে মানে আমাৰ লগত আহিব পাৰিব তো মই তলত মানে নাম্বাৰটো লগা হ'লে মোৰ মানে কি বুলি কয় ইনষ্টাটোৰ লিংকটো দি দিম মোৰ লগত কণ্টেক্ট কৰিব পাৰিব আহিব পাৰিব আমাৰ লগত জইন হ'ব পাৰিব আমাৰ লগত মানে ঘূৰিব পাৰিব তো কৰি দিম আপোনালোকে আহিব পাৰিব চাই থাকিবা ভিডিঅ'টো A to Z আপোনালোক চব দেখাই আছোঁ কি কৰিম কি নকৰিম কি পানীত মুন্নাই মুতে নে চব কি কৰে নে হাগে চব দেখা আছোঁ আপোনালোক চাই থাকিবা ভিডিঅ'টো এনজয় লৈ তো কাপোৰটো সলাই লওঁ আপুনি দেখাই আছোঁ পূৰা বিচু চিচু লৈ আহিলোঁ আৰু মানে 1 ঘণ্টামান হৈ গ'ল গা ধুবা পূৰা মানে বালি সোমাইছিলোঁ গাইছ মাটিত সোমাইছোঁ কি ক'ম আৰু মানে পূৰা বালি হৈ গ'ল আৰু মানে চৰ্দি লাগি গৈছে পূৰা মজা আজি ঘৰত যায় মাতাতে পূৰা দিব আজি পূৰা শিক্ষাটো দি পাই যাম আজি তো চৰ্দি হ'লে জ্বৰ হ'লে দিব আজি মোক কৈছে ইমান টাইম গা নুধুবি বা হেৰি নকৰিবি তো চবৰে চিন্তা থাকে তো চকুটো লাল হৈ গ'ল পূৰা মজাকৈ তো গাটো ধুই লওঁ আৰু অলপ মানে এবাৰ চেম্পু চাৰ্ফ চব মাৰি ল'ম গাত ক্লিয়াৰ কৰি তো আপোনালোকৰ ভিডিঅ'টো এনজয় লৈ চাই থাকিব আপোনালোকক দেখা আছোঁ মজাকৈ তো চাই থাকক ভিডিঅ'টো তো
তো আমি গা ধুওঁ গাইছ চাই থাকা মাজত পুৰা মুন্না আৰু মই পুৰা এনজয় লৈ আছোঁ চব খানা এনজয় লৈ আছোঁ চাই লোৱা গাইছ চব এনজয় মানে কি ক'ম আৰু পুৰা ফালাফালি এনজয় এফালে গাইছ পুৰা মানে মালে মাল হাল্লা মাল হাল্লা গাইছ একদম অপিবালা মজা তো একবাৰ ডুমাই দিওঁ নেকি গাইছ একদম গাইছ একদম এনজয় কি মজা এনজয় ভাই লগৰ লগত আহি পেলাই মানে কি এনজয় বেলেগ লাগে আৰু মাহা কচম বুলি কওঁ লগৰ লগত কি এনজয় বালি হৈ গ'ল দেখোন ৰাতিটো মোবাইলটো মই ওপৰত থৈ আহোঁ নাই ৱাটাৰপ্ৰুফ নহয় না মোবাইলটো ওপৰত থৈ আহোঁ গা ধুওঁ তাৰপিছত যাই থাকোঁ আপোনালোকক দেখাই ডেইলি পুৰা গা চা ধুই ল'লোঁ পুৰা চাবোন তাবোন মানে ক্লিয়াৰ চেম্পু টেম্পু মাৰি তো এতিয়া যাবলৈ হ'ল কেইটা বাজিল মই দেখাই আপোনাক কৈ আছোঁ তো 3:12 হৈ গ'ল তো ইয়াৰ পৰা ওলাওঁ আৰু যাওঁতে 2 ঘণ্টা তো 5-6 বজাত যাই পাম তো নিজৰাক বাই বাই দিলোঁ টাটা আৰু পিছত আহিম কেতিয়াবা পালে তো এতিয়া যাই থাকোঁ তো আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব প্ৰথমৰ পৰা শেষলৈ তো যাই থাকোঁ মুন্নাহঁতে গাড়ী ল'লে মোৰ গাড়ী ল'ম ডেভিলক মই চলাম পুৰা ফালাফালি যাম তো যাই থাকোঁ তো চাই থাকোঁ ভিডিঅ' বস্তু এটা দেখাব মানে ৰৈ গ'লোঁ সেইফালে ৰাস্তাটো আছে তো দেখাম আপোনালোকক তো চাব মজা মানে কি ক'ম আৰু এনেকুৱা মজা লাগে গাইছ কি আল্টিমেট জেগা দেখা আছোঁ আপোনালোকক চাই থাকা কি মজা পানী আহি আছে আৰু এইফালে চাহ মানে দোৱা টাইপ জানা দোৱা জেগা তো এনেকৈ পুৰা পানী আহি আছে তো অলপ ভৰিখন ধুই যাম বুলি ভাবিলোঁ ভৰিখন ধুই যাওঁ অলপ পুৰা পানীত তো গাইছ কি ক'ম মজা বঢ়িয়া ঠাণ্ডা পানী গাইছ তো যাই থাকোঁ পাহাৰ ৰাস্তা বহুত বেয়া এই আফালে যাব লাগিব তো যাই থাকোঁ আপোনালোক দেখাই আছোঁ চাই লোৱা মানে পুৰা জালুক পাহাম বুলি লিখা আছে আৰু এইফালে ফিটনেছ আৰু এইফালে ৰাণী মুন্না ৰাণী আৰু এইফালে পিন নং কি আছে 7781131 লিখা আছে গাইছ তো এইটো এড্ৰেছ মই পুৰা ভালকৈ দি দিম আপোনালোকক আহিব পাৰিব তো যাই থাকোঁ দেৰি হ'ল বহুত তো চাই থাকা ভিডিঅ'টো বৰষুণ দিলে একদম বৰষুণ মানে গাছৰ হেৰি ছায়া আছে তো সেইকাৰণে বৰষুণটো মানে ইমান ৰাস্তাত পৰা নাই তো বৰষুণ দিছে তো যাই আছোঁ এতিয়া 4টা বাজিলে তো এনেকৈ যাই আছোঁ বহি চাই থাকোঁ আপোনালোকক দেখাই আছোঁ ভিউ এটা দেখাম তো কাকাটোৰ ঘৰত আছিলোঁ তো আপোনালোকক ভিউ এটা দেখাই আছোঁ চাবা কি মজা লাগে ভিউ তো গুৱাহাটীৰ ভিউ দেখাই আছোঁ আপোনালোক চাই থাকিব এইয়া বৰচাপাৰা ষ্টেডিয়াম পুৰা চাই লোৱা জুম কৰি দেখাই দিছোঁ আপোনালোকক তো এই চাই লোৱা আৰু গাইছ এনে জেগাখিনিৰ নাম কৈ আছোঁ জেগাখিনিৰ নাম কি বুলি জিতিকুছি পাহাৰৰ ওপৰত আছোঁ তো এফালৰ পৰা গোটাই ভিউ দেখা পায় পুৰা মজাকৈ গোটাই ভিডিঅ' গোটাই ভিউৱে দেখা পায় তো মোৰ অলপ ভুল হৈ গৈছিল তেতিয়া কোৱাতে বাৰু একো নাই ভিডিঅ'টো কাটি দিম ইটো ভিডিঅ' দেখাই দিম কামেই শেষ একো নাই ভিডিঅ'টো চাই থাকিবা একদম এনজয় লৈ কি মজা ভিউ আল্টিমেট ভিউ গৈছ আজিকালি আমি ভিউ দেখাই থাকোঁ সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ পেলাই বেল আইকনটো টিপি দিবা আৰু মোৰ ভিডিঅ' চাই থাকিবা মজা লাগিব গাইছ তো যাই থাকোঁ আমি দেখাই আছোঁ তো গাইছ মই বহুত গাড়ী চলালোঁ আৰু এতিয়া মানে মুন্না দাদাক চলাব দিছোঁ গাড়ীখন পুৰা সি মজাকৈ চলাই আছে আৰু মই পিছফালে বহি ল'লোঁ বহি লৈ এতিয়া মানে যাই আছোঁ মজাকৈ গাইছ মই এটা হেলমেট লৈ আহিছিলোঁ দাদা হেলমেট পিন্ধা নাই তো দাদা মোৰ হেলমেটটো দাদাই পিন্ধি লৈছে তো মই হেলমেট চেলমেট পিন্ধা নাই মই চশমা পিন্ধি যাই আছোঁ তো আপোনালোকে এনজয় লৈ চাই থাকিবা আপোনালোক দেখাই আছোঁ মজা